বহি আছে বহি আছো বহা ও দেহা আলহী আহিছে ক'ত আছানো ভালনে আপোনাৰ ককা ভাল পিছে কোন মই ধৰিব পৰা নাই নহয় ধৰিব পৰা নাই মানে এইটো পেট পোহা ঘৰ নহয় নেকি নহয় এইটো পেট পোহাৰ ঘৰ অলপ আগতহে আছে মানে পেট পোহা ঘৰলৈ আহিছিলো পেট পোহা ঘৰ এইটো বুলি সোমাই দিলো বেয়া আছে নাপাব আৰু যাওঁগে কি কৰি আছানো অথনিৰ পৰা সোনকাল কৰা আকৌ ডক্টৰৰ ওচৰলৈ যাবলৈ দেৰিয়ে হ'ব নহলে ভাত কেইটামান বনাই খাই মেলি যাওঁ আৰু নেক্সট বহা থ্যাংক ইউ স্যার আপোনাৰ কি হৈছে কওকচোন স্যার ভাত পানী খাবলৈ মন নোযোৱা হৈছে পেটটো ফুলি থাকে আপোনাৰ গেছৰ প্ৰব্লেম হৈছে ৰাতিপুৱা 5 গিলাচ মানকে কুহুমীয়া গৰম পানী খাব ভাল হৈ যাব চাহ 5 গিলাচ মানকে খোৱাটো কেতিয়াও সম্ভৱ নহয় ছাৰ ঘৰত দুটাহে গিলাচ আছে টেবলেট লিখি দিছো ৰাতিপুৱা খালী পেটতে খাই দিবা এতিয়া তুমি যোৱা নেক্সট বহক এতিয়া কওকচোন বেমাৰনো কি হৈছে মানে ছাৰ এই ভাগৰ হেৰি হৈছে কি হেৰি কৈ আছে ভালকে নকয় কিয় কি হৈছে শুনিছানে কি হৈছে কৈ নিদিয়া কিয় মই বুজিছো বোৱাৰী আগত কবলৈ লাজ লাগিছে এইবিলাক ক্ষেত্ৰত মানুহজনক লৈ আহিব লাগে এই শহুৰ দেউতাক লৈ আহিছা যে নাই একো নাই মানুহজন চাগে অলপ বিজি আছিলে সেইকাৰণে দেউতাককে পঠিয়াই দিলে একো নাই এইকেইটা হুটপোচ নাই সোমাই আহিলে যে নাই মানে ছাৰ এইকেইটা মোৰেই বুজিছো আপোনাৰ নাতি পুতি হবলা আহা ভিতৰলে আহা ছাৰ জি ছাৰ ইয়াতে চক কি আকৌ ভিতৰৰ ফালে সেইকাৰণে হাজবেণ্ডক লগত লৈ আহিব লাগে এইবিলাক মানুহে বুজি চুজি নাপায় ছাৰ কি হাজবেণ্ড অনাৰ কথা কৈ আছেনো ময়ে হাজবেণ্ড কি আপুনি হাজবেণ্ড আৰু এই ল'ৰা ছোৱালী কেইটা হয় ছাৰ ময়ে হাজবেণ্ড আৰু এই ল'ৰা ছোৱালীকেইটা মোৰেই 4টা ল'ৰা ছোৱালী আছে খুন আকৌ এইজনী ভাগৰ 4টা ডাঙৰজনী ভাগৰ 5টা ভাবিলো ছাৰ আগৰজনীৰ যদি 5টা এই ভাগৰ আকৌ 4টাহে বোলো 50-50 কৰি দিওঁ তেতিয়া কোনো কবলৈও নাই দুয়োজনীয়ে 5টা হৈ যাব আৰু ছাৰ আপুনি কি মানুহ হে ছাৰ মতা মানুহ আকৌ হৰি ছাৰ মোৰ নাম হৰি নহয় ভদাইহে এই বুঢ়া বয়সতো 4টা থাকোতে আকৌ ভাবিব লাগে নে ছাৰ মই মানুহটোহে বুঢ়া হৈছো মোৰ মনটো বুঢ়া হোৱা নাই নহয় ছাৰ দাইত আপোনাক মই এতিয়া ওলাই যাবলৈ কৈছো নহয় এতিয়াই ওলাই যাওক এই বুঢ়া বয়সত 50-50 কৰিবলৈ আহে বুঢ়াটো কৰবাৰ আপোনালোকে মূৰটোহে গৰম কৰিবলৈ আহে ছাৰ আপোনাৰ চুলি নাই যে সেইকাৰণে মূৰটো বেছি গৰম উঠে ঠাণ্ডা পানী ঢালি লওক আপোনাক এতিয়া ওলাই যাবলৈ কৈছো নহয় ওলাই যাওক নিজে এবাৰ আচিত মুখখন চাবচোন বুঢ়াটো কৰবাৰ নিজৰে চুলি নাই লোকক চুলি কথা কবলৈ আহে তই কি ভেবাল গিচাই আছ যাওঁ এনেকুৱা আৰু 2টামান পেচেণ্ট আহিলে মই মৰিয়েই থাকিম